নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত 1 বছৰ বা তাতকৈ অধিক সময় জন্মৰ প্ৰমাণপত্ৰ নথকা ছাত্ৰ-ছাত্ৰীৰ জন্ম চাৰ্টিফিকেটখন কেনেকৈ উলিয়াব পাৰি সেই সম্বন্ধে ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। জন্মৰ চাৰ্টিফিকেটখন নাথাকিলে ছাত্ৰ-ছাত্ৰী আধাৰ এপ্লাই কৰিব নোৱাৰি। আমি সকলোৱে জানো যদি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ যদি আধাৰ কাৰ্ডখন লগত নাথাকে তেতিয়াহ'লে আমাৰ বিদ্যালয়ৰ শিক্ষা হেতু বা ইউডাইছত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে। ইউডাইছতটো একেবাৰে বাহিৰত থাকিব লাগিব যদি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আধাৰখন নাথাকে। যোৱাবাৰ যিহেতু আমাৰ আপাৰ আইডিও জেনেৰেট কৰাৰ কথা উল্লেখ কৰা হৈছে, আপাৰ আইডিৰ ক্ষেত্ৰত আধাৰ কাৰ্ডটো মেণ্ডেটৰী কৰা হৈছে। আমাৰ দেখা গৈছে কিছুমান ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড নাই, যাৰ কাৰণে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নামটো আমি শিক্ষা হেতু বা ডাইছত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এই ক্ষেত্ৰত আমি শিক্ষাগুৰু আৰু অভিভাৱকসকলে এটা কথা ছাত্ৰ বা ছাত্ৰীগৰাকীক অৱগত কৰিব লাগিব বা অভিভাৱকক আমি শিক্ষাগুৰুসকলে সেই কথাটো অৱগত কৰিব লাগিব যে যিসকল ছাত্ৰ ছাত্ৰীৰ বাৰ্থ চাৰ্টিফিকেটখন নাই সেই ছাত্ৰ ছাত্ৰীসকলৰ বাৰ্থ চাৰ্টিফিকেটখন উলিয়াই ল'বলৈ ক'ব লাগিব। এতিয়া বাৰ্থ চাৰ্টিফিকেটখন উলিয়াবলৈ হ'লে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কি তথ্য তেওঁৰ হাতত মজুত থাকিব লাগিব। যদি জন্মৰ সময়তে সেই চাৰ্টিফিকেটখন উলিয়াইছে তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নাই বা তেনেকুৱা কোনো ধৰণৰ তথ্য পাতিৰ প্ৰয়োজন নাথাকে। হস্পিটেলৰ পৰাই সেই কাগজখন সম্পূৰ্ণ ইছ্যু হয় আৰু তাৰ পৰাই এটা ব্যৱস্থাৰ জৰিয়তে চাৰ্টিফিকেটখন উলিয়াই ল'ব পাৰি। কিন্তু এবছৰ বা তাতকৈ বেছি সময় হৈ গ'লে সেই চাৰ্টিফিকেটখন উলিওৱাৰ ক্ষেত্ৰত কিছুমান ডকুমেণ্টছ বা কিছুমান তথ্যৰ প্ৰয়োজনীয়তা আহি পৰে। সেই তথ্যখিনিৰ সহায়তহে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে জন্মৰ চাৰ্টিফিকেটখন সেৱা হেতু এপৰ জৰিয়তে বা সেৱা হেতুৰ জৰিয়তে এপ্লাই কৰিব লাগিব। কিছুমান জিলাত শিক্ষা বিভাগৰ পৰা বিদ্যালয়সমূহলৈকে নিৰ্দেশনা প্ৰদান কৰা হৈছে যাতে যিসকল ছাত্ৰ ছাত্ৰীৰ আধাৰ নাই সেইসকল ছাত্ৰ ছাত্ৰী বেছি সংখ্যকেৰে জন্ম চাৰ্টিফিকেটখন নাই, সেই জন্ম চাৰ্টিফিকেটখন যাতে তেওঁলোকে উলিয়াই ল'ব পাৰে সেইটোৰ ওপৰতে নিৰ্দেশনা প্ৰদান কৰা হৈছে। এতিয়া জন্ম চাৰ্টিফিকেটখন উলিয়াবলৈ হ'লে নিৰ্দেশনাটোত মাজুলী জিলাৰ এই চিঠিখনৰ নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে ৰিগাৰ্ডিং জেনেৰেশ্যন অফ বাৰ্থ চাৰ্টিফিকেট ফৰ দ্য স্কুল ষ্টুডেণ্ট, যে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ জন্ম চাৰ্টিফিকেটখন জেনেৰেট কৰিব লাগে। উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইট এবভ আই উড লাইক টু ইনফৰ্ম ইউ ডেট বাৰ্থ চাৰ্টিফিকেট ইজ এন এছেঞ্চিয়েল ছাপৰ্টিং ডকুমেণ্ট ইন জেনেৰেশ্যন অফ আপডেশ্যন অফ Aadhar. Any birth which has not been registered within 1 year of birth will be registered only after verifying the correctness of birth by executive magistrate. The student may visit the concerned CSC PFC for permission delay birth registration under Seva Setu portal. কোনো এগৰাকী ছাত্ৰ বা ছাত্ৰী এবছৰতকৈ অধিক সময় যদি বাৰ্থ চাৰ্টিফিকেটখন নথকাকৈ থাকে সেই ছাত্ৰ ছাত্ৰীগৰাকী এক্সিকিউটিভ মেজিষ্ট্ৰেটে ভেৰিফাই কৰাৰ পিছতহে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে জন্মৰ চাৰ্টিফিকেটখন পাবলৈ সক্ষম হ'ব। এই ক্ষেত্ৰত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে জন্ম প্ৰমাণপত্ৰখনৰ কাৰণে সেৱা হেতু এপত গৈ এপ্লাই কৰিব লাগিব। তাৰ কাৰণে ছাত্ৰগৰাকী কাষ্টমাৰ ছাৰ্ভিচ চেণ্টাৰ বা পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰত গৈ পেলাই এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ মুহূৰ্তত ছাত্ৰ ছাত্ৰীগৰাকীৰ কেইটামান ডকুমেণ্টছ তেওঁ লৈ যাব লাগিব। প্ৰথমে হৈছে স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মখনৰ এটা স্কেন কপি লাগিব যিখন এপ্লিকেশ্যন তেওঁ মেজিষ্ট্ৰেটলৈকে কৰিব। তাৰপিছত ৰেজিষ্টাৰ হস্পিটেল গভ প্ৰাইভেট চাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ এজ প্ৰুফ মেণ্ডেটৰী, যে সেই যিখন চাৰ্টিফিকেট য'ত তেওঁ জন্ম হৈছিল যিটো এলেকাত সেই জন্মৰ চাৰ্টিফিকেটখন কনচাৰ্ণ হস্পিটেলখন প্ৰাইভেটেই হওক বা চৰকাৰী হওক তাৰ পৰা তেওঁ ল'ব লাগিব। স্কুল চাৰ্টিফিকেট, স্কুলৰ পৰা এখন চাৰ্টিফিকেট প্ৰধান শিক্ষকে তেওঁক দিব।
4ত এটা কোৰ্ট এফিডেভিট লাগিব যে সেই মেজিষ্ট্ৰেটৰ কনচাৰ্ণ মেজিষ্ট্ৰেটৰ পৰা এটা কোৰ্ট এফিডেভিট উলিয়াই ল'ব লাগিব আৰু ইয়াৰ উপৰিও 5 নম্বৰ গাঁওবুঢ়াৰ পৰা এখন প্ৰমাণপত্ৰ তেওঁ উলিয়াই ল'ব লাগিব। এই আটাইকেইটা ডকুমেণ্টছ লৈ CSC বা PFC চেণ্টাৰত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এপ্লাই কৰিব লাগিব আৰু সেই এপ্লাই কৰাৰ কিছুদিনৰ পিছত ছাত্ৰগৰাকীক জন্মৰ প্ৰমাণপত্ৰখন অনলাইন যোগেদি তেওঁ পাব। এই ক্ষেত্ৰত এটা কথা আমি খুব এনচিয়ৰলি কৰিব লাগে, যদিও কিছু প্ৰচেছটো অকণমান দীঘলীয়া আছে বা এই প্ৰচেছটোৰ ক্ষেত্ৰত কিছুমান তথ্যৰ প্ৰয়োজন হয়, এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ যদি সেই আধাৰ খোলাৰ ব্যৱস্থাটো কৰি দিয়া নহয়, তেতিয়াহ'লে অনাগত সময়ত যিকোনো তথ্য ছাত্ৰ বা ছাত্ৰীগৰাকীৰ অনলাইন জৰিয়তে বা বিদ্যালয়ৰ ক্ষেত্ৰত আবদ্ধ কৰি ৰাখিবলৈ হ'লে বিদ্যালয়ৰ কিছু অসুবিধা হ'ব পাৰে। যদি আমি শিক্ষাগুৰুসকলে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ অভিভাৱকসকলক কথাটো ভালদৰে জনাই দিওঁ, তেওঁলোকে এই ব্যৱস্থাটো কৰিব পাৰিব আৰু জন্মৰ চাৰ্টিফিকেটখন হৈ উঠাৰ পিছত আধাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আধাৰখন হৈ যোৱাৰ পিছত সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ শিক্ষা হেতু বা ইউডাইছ বা অন্যান্য কাম কাজবিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয়। আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে। আমাৰ বিদ্যালয়ত যিখিনি ছাত্ৰ ছাত্ৰীৰ আধাৰ নাই, সেই ছাত্ৰ ছাত্ৰীখিনি আচল সমস্যাটো হৈছে তেওঁলোকৰ জন্ম চাৰ্টিফিকেটখনেই নাই। এইখনৰ ক্ষেত্ৰত আমি এই পৰামৰ্শখিনি অভিভাৱকসকলক জনাই দিলে নিশ্চিতভাৱে অনাগত সময়ত আমাৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ আধাৰখিনি খোল খাই আহিব। থেংক ইউ।